Finally, আমি পূজা চাবলৈ ওলাই আহিলো আৰু ওয়েলকাম মাই ইউটিউব চেনেল কবিতা ব্লগ 60 হি আমাৰ একদম ওচৰতে পোৱা প্ৰথমটো মণ্ডপত সোমালো কিন্তু ইমান ভিৰ নিকিতা মাইনাজনীক লৈ আমি ভিতৰত সোমাব নোৱাৰিলো আৰু ইয়াতে ফটো উঠিবলৈ জগা বনাই দিছিলে গাইস ইমান ভিৰ চা গোটেই টাউনত মানুহ নিকিতা বাই বাই নিকিতা আয়ো কেজনী আমি মাইনাজনীক নমাই আনিলোৱেই কিন্তু তাই যি কান্দন তাইনো নামিব নোখোজে আৰু উঠিব ফাইনেলি আমি এবাৰ উঠিবলৈ এই ৰেলখনত কিন্তু মানুহৰ লাইন দেখি মূৰৰ ভিৰত ৰখি আছো আমি বা ইমান লাইন চাওকচোন আমাৰ আগত দুটা পাৰ্টি গ'ল অৱস্থা বেয়া একেবাৰে মাজত এটা ঝাটকা মাৰি দিয়ে না জীৱনটো ওলাই যাওঁ যে নহয় হাঁহি ৰখাব পৰা নাই গোটেই আধা পাগলৰে হাঁহিছোঁ আৰু এইফালে পোৱালিকেইটা স্প্ৰিং ইয়াতে জাম্পিং হেৰি আৰু এইফালেও আছে চব একেটা বাচ্চা পাৰ্টিতে হয় আৰু ধুনীয়া মণিহাৰী বস্তুবোৰ আহিছে ইয়াৰ লগতে এইটো ইউনিক বস্তু এটা চাই পালোঁ ফাৰ্ষ্ট টাইম স্মকি চকলেট এনেকৈ কিবা ধোঁৱা টাইপৰ ওলাই যায় আৰু ইয়াৰ কিবা হুক্কা নেকি সেয়া আহিছিল আৰু মানুহবিলাকে বহুত খাইছে কিন্তু আমি নাখালোঁ যেনিবা আমি ফাইনেলি ঘূৰিলোঁ আৰু যাওঁ আৰু এতিয়া এয়া আছিলে আমাৰ ঢেকীয়াজুলিৰ মীনা বজাৰ সৰু সৰুকৈ যদিও আহিছে বজাৰখন কিন্তু বহুতেই মানুহ হৈছে আহিছে গৈছে তেনেকুৱা আৰু ইণ্টাৰেষ্টিং কথা এটা এইবাৰ এইখন মীনা বজাৰৰ কিন্তু এখন মৰাখালীতহে পতা হৈছে গতিকে যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমিও কিবা এটা খাই মেলি ওলাই যাওঁ ইয়াৰ পৰা ফাইনেলি আমি এতিয়া ঘৰত গৈছোঁ পূজা বজাৰ হৈ গ'ল নিকিতা ফুল গৈছিলে যেনে তেনেকৈ কেইটামান বজাৰ চজাৰ কৰিলোঁ আৰু ওলাইছোঁ এয়াই আছিলে আমাৰ ঢেকীয়াজুলিৰ পূজা আৰু ফাইনেলি আমি ঘূৰি কিনে আহিলোঁ ঘৰ মোৱা হ'লোঁ আজিলৈ ইমানখনে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে প্লিজ লাষ্ট ফিনিচিং আৰু নাপাহৰিব।